দেখি লাগে ভয় বাহিছে যমুনা নৈ কি কৰিছা কি কৰিবা আৰু মেকআপ আৰ্টিষ্টৰ কাম কৰিছো হা 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 কালি আমি পাই গলো আজি আমি হা খাওঁ এটা হা দেহাৰ বৰি নাম মনিয়ে কিন্তু কালি এটা হাঁহ দিলে দেই সঁচাকে আমি ডিজিটাল কৰিব আপুনি ৰব নহয় এইবোৰ আকৌ মনি উঠাব তই যে মই ক্ৰিকেটাৰ জেগা আপুনি মই মনি আছে দা আপুনি পিছত বহক ষ্টেংডাল পিছলৈ লৈ লওঁ নেকি নহ'ব তাকেতো পাপৰি এই মোক হেৰি ওলালে ছাৰ ক'লৈ যাব আমি পিকনিক যাম প্লেচটো মই এতিয়াও গমেই নাপাওঁ তাত গৈহে দেখা পাম আৰু হ'ব আমি ৰেডি হৈ আহিছো খালি প্ৰথমে হেৰি কালি হেৰিটাই দিয়া গানটো লগাও প্ৰথমে খানাটো লাগ মই স্ক্ৰিপ্ট লিখাই নাই নহয় বেলেগ আৰু বেলেগ কোনো আছে এটা বাজি জানানে এটা ৰূপ আছে পটকে ফলাই লব পাৰো জুই উঠি গ'ল মই জানো জুই উঠি ভিডিঅ' কৰি আছে ভিডিঅ' কৰিছ মই ফটো বুলি ভাবিছে এইটো হ'ব এইটো এটা হাঁহ 64টা মানুহ বঢ়িয়া একেলগে এতিয়া মনোজৰ লাষ্ট কি বনাইছে লাষ্ট এতিয়া হাঁহ ফ্ৰাই হ'ব চিকেন হৈ গ'ল লোকেল চিকেন হৈ গ'ল মাছ হৈ গ'ল ভাতৰ পানী বহাই দিছোঁ আৰু লাষ্ট আইটেম বনাবলৈ আছে এইটো আমাৰ হাঁহটো আৰু এটা আইটেম আছে এইটো আলুকে বনাব সেইটো বেলেগ
আৰু আলুকে কি বনাবা? এইজন অসমৰ প্ৰথম মানুহ যোনে দাড়ি নাকাটে, দাড়ি উঘালে। আমাৰ বেহৰবাৰী বৰ্তমান DOP, আমাৰ কেমেৰা পাৰ্চন। এইকণে লাগে আমাৰ এনাৰ্জি, এইকণে লাগে আমাৰ। মানে কথাষাৰ মোৰ কথাটো হ'ল মানে আমি যিয়ে নহওক ভুলে শুদ্ধ মানে চবৰে মাজতে যেনেকে নহওক কষ্ট, চবেই কষ্ট মষ্ট কৰি মাজতে আজি কিমান বছৰ আমি চবেই একেলগে আছো, এনেকে বছৰেকত এটা দিনহে পাওঁ ন, এনেকে অকণমান চবেই ইটোৱে সিটোক একদম ওচৰৰ পৰা এনেকে পাই পেলাই তোৰ পৰা যদি কৰোঁ, সেই কৰ্ম তেনেকুৱাবিলাক কিবা চবৰ পৰা মানে সেই সাহসটো থাকে কাৰণে ধুনীয়াকৈ বোলো নহয় আজি কাম ভাগো তেনেকৈ কৰি দিওঁ যদি পাৰোঁ, কাৰণ 47 হ'ব আৰু এই নেক্সট আহি থকা মে' মাহত গতিকে 47 বছৰ বয়সত এনেকৈ যদি আপোনালোকৰ লগত থাকিব পাৰোঁ, গতিকে আৰু ধৰক 3 বছৰ হ'লে 50 বছৰ হ'ব। এই আপোনালোকৰ নিচিনা সকলোৰে লগত যে এনেকৈ কৰি মেলি থাকি মেলি সকলোৰে আশীৰ্বাদ লৈ থাকিব পাৰিছোঁ, আগলৈও এনেকৈ ধৰক যিমান দিন থাকোঁ আমি এনেকৈ যেতিয়ালৈকে থাকোঁ তাৰমানে আৰু আমি আশাত ধৰিছোঁ মানে এই মৰম সকলোৰে থাকক, এইখিনি প্ৰাৰ্থনা বোলা। মোৰ উশাহে নিশাহে মোৰ বেহবাৰী হৈ গৈছে। ভাল কথা। কিহৰ দায়িত্ব আপোনাৰ? কিহৰ দায়িত্ব? মনোজ দা, মনোজ দা, এইটো কি আছে আপোনাৰ দোকানত? চিকেন আছে, ফুলকবি আছে ন, মই দাঙিম ফুলকবি লওক আপুনি খাই ফুলকবি খাওক না। এনেকে ইমান ধুনীয়া বনাইছে, বেলেগ দেই ভাস্কৰ দা। শুনা না, চিৰিয়াছলি পাৰবিনৰ বেবীটো খবৰ Thank you.